সকলোকে আদৰণি জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই এই ভিডিঅ'টোৰ যোগেদি একেবাৰে আগৰ পুৰণি দিনৰ এবিধ বাদ্যযন্ত্ৰৰ মাত শুনাম বুলি ভাবিছো। একচুয়ালি মই এই ভিডিঅ'টো আজি 4 দিন 5 দিন মানৰ আগতে কৰা হৈছে। মই পাহৰি থাকিলো কোন দিনাখন কৰিছিলো। আমাৰ মানে ওচৰতে সৰুকৈ জন্মদিন এটা পালন কৰিছিলে, আয়োজন কৰিছিলে। মই তালে গৈছিলো আৰু তাতে মই এই বাদ্যযন্ত্ৰৰ মাতটো শুনিছিলো আৰু খুব ধুনীয়াকৈ বজাইছিলে আৰু ভাবিলো ভিডিঅ'টো কৰি থওঁ, কেতিয়াবা সময় হলে আপোনালোকৰ মাজলৈ শেয়াৰ কৰি দিম বুলি ভাবিলো। সেই গতিকে ভিডিঅ'টো অকমান কৰি থৈ দিলো আৰু আজিয়ে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ শেয়াৰ কৰি দিম বুলি ভাবিছো। একচুয়ালি একেদিন একেবাৰে সময় হোৱা নাই, যেহেতুকে লৰা পৰীক্ষা পাইছেহি। আগতে মই কৈছো লৰাৰ লগত বা বেছি সময় লাগি থকা নাই আৰু মোৰ গাটো বৰ ভাল নহয়, মানে চৰ্দি লাগি আছে। হেতু কাৰণে চৰ্দি লাগি থাকিলে একচুয়ালি যিকোনো কামতে মন নবহে, হেতু কাম থাকেই। তথাপিও ভাল লগা নাই, সেইকাৰণে ভিডিঅ' কৰা হোৱাও নাই। যেহেতুকে আজি বহুত দিন হ'ল, বহুত দিন 3 দিন 4 দিন মান হ'ল ভিডিঅ' দিয়া নাই। সেইকাৰণে ভাবিলো আজি এই ভিডিঅ'টোকে দিওঁ আপোনালোকৰ মাজলৈ। আপোনালোকে নিশ্চয় শুনি ভালে পাব আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো চাই লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈও নাপাহৰিব। আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাইছে, প্ৰথমবাৰৰ কাৰণে চাইছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব। তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ নটিফিকেশনবোৰ আপোনালোকে আগতীয়াকৈ পাব। আৰু তেতিয়া হলে দেৰি নকৰো, ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকে তেতিয়া হলে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি মই আশা কৰিছো। তেতিয়া হলে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ।